आसामनि गिबि मन्त्री हिमन्त बिश्व शर्माया बिटिआर ओनसोलनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां फोसावदों। बिटिआर ओनसोलनि सिङाव थानाय बाक्सा जिल्लानि बरमानिफ्राय तामुलपुर थांग्रा लामा आरो बरमा निकासि थांग्रा लामाखौ थाबैनो बानायनाय जागोन होननानै फोसावो। नंगौ, नोंथाङा थारखौनो खोनादों। बरमानिफ्राय तामुलपुर थांग्रा लामाखौ बानायनो थाखाय गासै 91 कौटि रां बाहायगोन आरो बरमा निकासि थांग्रा लामाखौ थाबैनो गासै 90 कौटि रां बाहायनानै मावफुंगोन होननानै फोसावो गिबि मन्त्री हिमन्त बिश्व शर्माया। लोगोसेनो आसामनि गिबि मन्त्री हिमन्त बिश्व शर्माया बाक्सा जिल्लानि सिङाव गोदानै लुफुंजानाय मडेल फरायसालिमायाव फरायसाफोरनि मुं थिसननायनि हाबाफारियाबो थाबैनो जागोन होननानै फोसावो। बेनि अनगायैबो आरोबाव आसामनि गिबि मन्त्री हिमन्त बिश्व शर्माया बिटिआर ओनसोलनि रायजो राजाफोरनि थाखाय मोनसे गेदेर फोसावथाय फोसावबावनायखौ बे समाव मिथिनो मोननाय जायो। बिथाङा फोसावबावदों दि बाक्सा जिल्लानि सिङाव थानाय सालबारि आरो जालाहआव गोदानै मोननै फायार ब्रिगेडनि स्टेशन लुफुंगोन होननानै फोसावो। आरोबाव बिथाङा फोसावबावदों दि बाक्सा जिल्लानि सिङाव थानाय जेसेबां गोनांथि लामा दङ बेफोर लामाफोरखौ थाबैनो मावफुंनानै होगोन होनना खोथा होयो। बेनि अनगायैबो बिथां आसामनि गिबि मन्त्री हिमन्त बिश्व शर्माया आरोबाव मा फोसावथाय फोसावबावदों आबुङै मिथिनानै लानि फै। আজি মই আপোনালোকক গৌৰৱ অনুভৱ কৰোঁ যে বৰমাৰ পৰা নিকাচি এই 25 কিলোমিটাৰ ৰাস্তা আমি 90 কোটি টকা খৰচ কৰি অসমমালা আঁচনিত এই ৰাস্তাটো আমি নিৰ্মাণ কৰিম। আজি তাৰ আমি নাৰিকল ভাঙি শুভ উদ্বোধন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে ইতিমধ্যে অৱগত যে কিছুদিন আগতে বাক্সা আৰু তামুলপুৰলৈ যোৱাৰ পথত আমি পাগলাদিয়া নদীৰ ওপৰত দলং এখন আৰম্ভ কৰিছিলোঁ। যেতিয়া দলঙৰ সভাত আহিছিলোঁ তেতিয়া ৰাইজে মোক কৈছিলে যে বৰমাৰ পৰা তামুলপুৰলৈ এটা ভাল ৰাস্তা বনাই দিব লাগে। আজি আমি বৰমাৰ পৰা তামুলপুৰলৈ 26 কিলোমিটাৰ ৰাস্তা 91 কোটি টকা দি নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত হাতত লৈছোঁ। এই দুয়োটা ডাঙৰ পথৰ আজি আমি ইয়াত আৰম্ভণি কৰিছোঁ। ইয়াৰ উপৰিও বিভিন্ন ৰাস্তা ঘাট পাগলাদিয়া নদীৰ বৰিকাডঙাৰ পৰা নিজ বৰচিলাৰ বাবে মথাউৰি, মৰা পাগলাদিয়াৰ পৰা নদীৰ বাটচেৰাৰ পৰা বৰমালৈ মথাউৰি নিৰ্মাণৰো আজি প্ৰকল্প আৰম্ভ কৰা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, বাক্সা সমষ্টিত আমি এখন মডেল কলেজ, জিলাত এখন মডেল কলেজ নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আজি আমাৰ কলেজখনৰ নিৰ্মাণৰ কাম সমাপ্ত হ'ল। এই কলেজখনৰো আমি শুভ উদ্বোধন কৰিছোঁ। কম সময়ৰ ভিতৰতে এই কলেজখনত নামভৰ্তি আৰু শ্ৰেণী আমি আৰম্ভ কৰিম। বাক্সা জিলাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে আমাক এখন বিএড কলেজৰ অতিকে প্ৰয়োজন আছিলে। আজি আমি 9 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা বিএড কলেজখনৰো আমি শুভ উদ্বোধন কৰিছোঁ। ইয়াৰ উপৰিও শালবাৰী আৰু জালাহত আমি দুটা নতুন ফায়াৰ ব্ৰিগেড ষ্টেচনো আজিৰ পৰা আমি আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ পৰাই আমি দুইটা ফায়াৰ ব্ৰিগেড ষ্টেচন আমি শুভ উদ্বোধন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, তামুলপুৰৰ পৰা বৰমা বা নিকাচিৰ পৰা আমাৰ যি ৰাস্তা আজি আমি ইয়াতে আৰম্ভ কৰিছোঁ বৰমালৈকে, এই দুইটা ৰাস্তা হৈ যোৱাৰ লগে লগে আমাৰ ইয়াত জনসাধাৰণৰ কিমান সুবিধা হ'ব, কিমান আগবাঢ়ি যাব পাৰিব। 25 কিলোমিটাৰ ৰাস্তা 1 কোটিকৈ 1.5 কোটিকৈ 25 কোটি টকা দিলেও ৰাস্তাটো হৈ গ'লহেঁতেন। কিন্তু আমি 10 মিটাৰ বহল কৰি অসমমালাত ডাঙৰ ৰাস্তা বনাব খুজিছোঁ, যাতে আপোনালোকৰ যাতায়াতৰ সকলো সমস্যা আমি দূৰ কৰিব পাৰোঁ। মোৰ মনত এইটো মই সংকল্প লৈছোঁ
যে আমাৰ বাক্সা জিলাত আৰু যিমান কেইটা গুৰুত্বপূৰ্ণ ৰাস্তা আৰু দলং নিৰ্মাণ কৰিবলগীয়া আছে সেইখিনিও মই পৰ্যায়ক্ৰমে আপোনালোকৰ বাবে কৰি দিম সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব খুজিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ বাক্সা জিলাত খুব কম দিনৰ ভিতৰতে 110টা অমৃত সৰোবৰ নিৰ্মাণ হৈছে 35,000 প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণ হৈছে জল জীৱন মিছন আঁচনিৰ অধীনত 624খন পানী যোগান আঁচনি সম্পূৰ্ণ হৈছে বাক্সা জিলাৰ 53,955 গৰাকী কৃষকে আজি কিষাণ সন্মান যোজনা আঁচনিৰ অধীনত 2000 কৈ টকা পাবলৈ সক্ষম হৈছে আৰু 3,92,784টা ৰেচন কাৰ্ড আমি বিতৰণ কৰিব পাৰিছো যাৰ জৰিয়তে ৰাইজে বিনামূলীয়া আজি চাউল পাবলৈ সক্ষম হৈছে এছপাৰেশ্যনেল জিলা হিচাপে বঙাইগাঁও আমাৰ বাক্সা জিলাত 650টা মৌমাখি কেন্দ্ৰ ইয়াত আৰম্ভ কৰা হৈছে আৰু এতিয়া বাক্সাৰ মৌ আমি বাহিৰলৈকে এক্সপোৰ্ট কৰাৰ বাবেও আমি কাম হাতত লৈছো যাতে আমাৰ আই মাতৃসকলে মৌমাখিৰ উপযুক্ত ধন বা মূল্য পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ এই গোটেইবিলাক আঁচনিৰ জৰিয়তে আমি বাক্সা জিলাক এখন সমৃদ্ধিশালী জিলালৈ আমি ৰূপান্তৰ কৰিব খুজিছো আপোনালোকে জানে যে আমাৰ চৰকাৰখনৰ 2 বছৰ 8 মাহ হ'ল এই 2 বছৰ 8 মাহৰ প্ৰথম 8 মাহ কোভিডৰ লগত ব্যস্ত থাকোতে আমাৰ পাৰ হৈ গ'ল হাতত আমি কিমান দিন পালো 2 বছৰ পালো ইলেকশ্যনৰ সময়ত আমি যিমানবিলাক কামৰ কথা ৰাইজক কৈছিলো 2টা বছৰৰ ভিতৰত আমি এটাকৈ পূৰণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত ললো মই যেতিয়া ইলেকশ্যনৰ মিটিঙত ৰাইজক কৈছিলো যে আমাৰ চৰকাৰে 1 লাখ নতুনকৈ চৰকাৰী চাকৰি দিব মোক বহুতে বিশ্বাসো কৰা নাছিল ভাবিছিলে ইলেকশ্যনৰ কাৰণে কৈছো ইলেকশ্যনত শেষ হৈ যাব কিন্তু আপোনালোকে চিন্তা কৰক আমাৰ অসমত কিমান চৰকাৰ আহিলে গ'ল কিন্তু এটা দুটা চাকৰি দিয়া বেলেগ কথা 1 লাখ চৰকাৰী চাকৰি 2টা বছৰৰ ভিতৰত আমি 97,000 ল'ৰা ছোৱালীক আজি আমি চৰকাৰী চাকৰি দিবলৈ সক্ষম হৈছো অকল হেইটোৱে নহয় এই চৰকাৰী চাকৰিৰ লগত যিমান দালালি ব্যৱস্থা আছিল আমি দালালি ব্যৱস্থাও আজি নোহোৱা কৰিব পাৰিছো এতিয়া চৰকাৰী চাকৰি পাবৰ কাৰণে কোনেও ঘোষ দিব নালাগে আৰু কিমান বাকি আছে মাত্ৰ 3,000 বাকি আছে 3,000 দিলেই 1 লাখ চাকৰি শেষ হৈ যায় কিন্তু তাৰ লগে লগে আজি আমি কি কৰিছো 1 লাখ চাকৰি হৈ যোৱাৰ পিছত মই আকৌ সিদ্ধান্ত লৈছো যে আৰু 35,000 ল'ৰা ছোৱালীৰ বাবে আমি চৰকাৰী চাকৰি মুকলি কৰি দিম मोनसे फोसावथाय बाजाज बेग लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां क'क्राझार सोहोराव थानाय दावहारु अट' एजेन्सिया फैगौ 6 मार्चनिफ्राय 12 मार्चसिम मेगा लन आरो एक्सचेन्ज मेला होगासिनो दं दावहारु अट' एजेन्सियाव बायगिरि बिथांमोना लवेस्ट डाउन पेमेन्ट होनानै बाजाज बेग लानो हागोन नोंथांमोना क'क्राझार सोहोराव थानाय दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिव आउटलेट आरो दतमा फेस्टिव आउटलेट आरो भटगाव फेस्टिव आउटलेट ब्रान्च श'रुमावबो होबाय थानाय मेगा लन आरो एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो दावहारु अट' एजेन्सि श'रुमा लोगोसे मोजां अफारफोरबो लाबोदों
बेफोरनो जाबाय गंनै हेलमेट फ्रि, 5 लिटार पेट्रल फ्रि, बाइक बायगिरिफोरनो फ्रि एसोर्ड गिफ्ट हरनाय जागोन आरो एक्सचेन्ज खाबुआबो एभेलेबल जागोन। आरोबाव मोजां खाबुबो होबावदों। 500 रां होग्रोनानै गोसोबादि बाजाजनि बाइकखौ आवग्रिनानै दोननो हागोन आरो 5% डाउन पेमेन्टआवनो बाइक लानो हागोन। लोगोसे गोबां बाथ्रा मिथिनो थाखाय 6000399187 आरो 8822018193 जानबुं नाम्बारनि गेजेरजों फन खालामनानै मिथिनो हागोन।